মা মোকে চাহ একাপ দিয়া। জুমন আজি বোলে সুমনৰ ৰিজাল্ট দিব, তই কিবা গম পাইছ নেকি? মা তুমি চিন্তা নকৰিবা, তাৰ ভালেই হ'ব দিয়া। তাৰ ভাল হ'লেতো ভালেই, তাৰ আগৰ কিবা দেখা নাই জানো, তাৰ মতি গতিবিলাক ভাল নহয়, সেয়েহে ভাল হ'লেতো ভালেই আৰু। হ'ল আৰু মানুহটোৰ আকৌ এইবোৰ কথা উলিয়াবলৈ। হ'ব সেইবোৰ থোৱা, মই কলেজৰ পৰা আহোঁগৈ আৰু সি উঠিল হ'বলা, তাক খাবলৈ কিবা এটা দিয়া। যা তেতিয়াহ'লে মই তালৈ কিবা এটা বনাম। মা তুমি চিন্তা নকৰিবা, তাৰ ভালেই হ'ব দিয়া। সুমন তই ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড পাইছ। তইতো সুখী নহয় এতিয়া, তইতো ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাইছিলি। এতিয়া যা মাহঁতক কগৈ, তেহেঁতৰ পঢ়া শুনি ভাল বুলি। সুমন তোৰ দিনে দিনে লেকাম নাইকিয়া হৈ আহি আছে, ককাইক কেনেকৈ কথা ক'বলৈ নাজানো। মই জানিছিলোঁ সুখী নহয় তই এতিয়া, আৰু তোমালোক মই নিজৰ থাকোঁতে সেই তোমালোকক কিমান গুৰুত্ব দিয়া। মাজে মাজে মই ভাবে মই আপোনাৰ কি সুমন তইতো কি কৈছ? কি হল কিহৰ তোৰ ইমান দপদপনি? সেই আগৰ কথাবোৰে, সেই তেজ খোৱাটোৰ পৰা মোৰ জানো শান্তি আছে ঘৰখনত? নিজৰ ঘৰখনতে নিজৰ শান্তি নাইকিয়া মোৰ। কথা সেইটোহে, আমি আকৌ ভাবিছিলোঁ তই ঘৰৰ পৰাই ওলাই আহিলি নেকি। হ'ব দে বাদ দে, ব'ল এটি কথা পাতক, আমি যাওঁ। তই এইবোৰৰ প্ৰতিশোধ এটা ল'ব পাৰ, মই তোক বুদ্ধি এটা দিব পাৰোঁ, তই পাৰনে নোৱাৰ? মই যিকোনো কৰিব পাৰোঁ, মই কি কৰিব লাগে সেইটো ক তই। সূত্ৰ আছে পাতা চালাহে, তোৰ ককাৰে গীতি নামৰ ছোৱালী এজনী ভাল পায়, তাইক যদি তই নিজৰ কৰিব পাৰ নহয়, ককাৰৰ বুকুত কুঠাৰ মাৰা হ'ব। সেই কলেজৰ কাষৰ ছোৱালীজনী? আৰে বন্ধু চাই থাক, এই বছৰত মোৰ বিয়া। তেনেতো ভালেই, তাৰ পাছত ময়ো চাওঁ সেই তুলনীয়াপুৰ অৱস্থা। কচোন আজি দিতিক কথাবোৰ কম, কিন্তু তাই কিবা ভাবে, মোৰ অতীতটোৰ কথা ভাবি নাকচ নকৰেতো। চা ভাই, তই দেখাই শুনাও ভালেই, পঢ়াই শুনাও ভালেই, তই ওপৰত চাকৰিও কৰ, তোকতো না কৰা কোনো প্ৰশ্নই নাহে। আজি যি আছে কথাখিনি কৈ দিবি, পাছত কি হ'ব দেখা যাব। ঐ দোষ, সেইজনী দিতি যা কগৈ আকৌ, কগৈ যা আকৌ। ৰ ভাই, চৰ্টৰ মাৰি দিয়া যদি। যা ভাই, আমি আছোঁ নহয়। ককাই নহয় ন? সেইকেইটা আচোন কেনেকৈ চাই আছে আমালৈ? আমাক চোৱা নাই অ', দিতিকহে চাই আছে। তহঁত পাগল নেকি? তললৈ চাই গৈ থাক।
হাই দিদি কোন হয় আপুনি বেয়া নাপাব মই আপোনাক চিনি পোৱা নাই তুমি মোক চিনি নাপাবা কিন্তু তুমি কলেজৰ পৰা আহিলে মই প্ৰায়ে লক্ষ্য কৰি থাকোঁ লক্ষ্য কৰে নে পিছা কৰি থাকে চুপচাপ না বেয়া নাপাবা তোমাক কথা এটা ক'ব বিচাৰিছোঁ ভুল নুবুজিবা তোমাক প্ৰথম দেখাৰ পৰাই মই ভাল পাই পেলাইছোঁ যদি তুমি ৰ'ব কি কৈছে এইবোৰ মই একো ভাবাই নাই এইবোৰ চোৱা দিতি 2 মাহৰ পিছত মই চাকৰিত জইন কৰিম তোমাক সুখৰ ৰাখিব পাৰিম যদি তুমি কথা দিয়া মা দেউতাক তোমাৰ ঘৰলৈ পঠাম মাথো মোৰ হাতত সময় কম উত্তৰটো সোনকালে দিবা মই ইয়াতে ৰৈ আছোঁ বাই কি হ'ল ৰৈ গ'লি যে ল'ৰাটো কেনেকুৱা কি একো নজনাকৈ চিধাই চৰটোকে লগাই দিওঁ নেকি ফাল্টু ক'ৰবাৰ শুনকচোন হয় কওকচোন এইমাত্ৰ যে ল'ৰাজন আহিছিল আপোনাক কিবা ক'বলৈ নেকি আপুনি মনে মনে শুনি আছিল নেকি ৰবিচোন কওকচোন আপুনি সি মোৰ ভাইটি হয় সি গুণে মানে দেখাত বহুগুণে ভাল আৰু সি আপোনাক বহুত ভাল পায় আপুনিও যাতে তাৰ ভালপোৱাৰ মূল্যটো দিয়ে আপুনি সুখত থাকিব কি ভাবিছ দিদি ককাইকটোচোন ভালেই সিও ভালেই হ'ব চাগে বুজিছ হা কৈ দে নহ'লে কিন্তু গ্ৰীণ চিগনেল গ্ৰীণ চিগনেল পালি আজি পাৰ্টিডাল আৰে ভাই কি খাবি কোনা জিকি গ'লো মই খোৱাবি কি হেতু ক আৰে অম্বিকা হতলৈ গৈ খুৱাই দিম মই তোক সুমন এফালে আছোন গৈছো দেউতা বহ জুমন জুমন গৈছো মা এইফালে আছোন তোক কথা এটা ক'বলগীয়া আছে আহ আকৌ ল'ৰাহঁত তহঁতে কিবা ভাবিছনে দেউতাৰ গা আগৰ নিচিনা ইমান ভাল হৈ নাথাকেও লগতে মোৰো গাটো বৰ বেয়া হৈ থাকে তহঁতে কিবা চিন্তা কৰিছ নেকি কি চিন্তা কৰা কথা কৈছা মা চা ল'ৰাহঁত তহঁত দুয়োটাকে মই ভালে পঢ়ালোঁ পঢ়াটো তহঁত ভালেই মোৰ সমৰ্থৰে যিখিনি পঢ়াব লাগিছিল তহঁতক পঢ়ালোৱে তহঁতৰ মোৰ বিয়াৰ কথা কিবা ভাবিছ যদি ছোৱালী চোৱা যদি ক আৰু ময়ো জমৰ ঘৰত ক'বলৈ হ'ব যে মই ল'ৰাক বিয়া চাই আহিছোঁ এই গোটেই আছে যদি ক আৰু মই এজনী চাই লৈছোঁ কলেজৰ কাষৰ দিতি আৰু মই তাইকে আনিম জুমন চাই থৈছ যদি ভালে জুমন তই জানো চোৱা নাই মই একো ভবাই নাই মা মই ভাবিছিলোৱে সেইকাৰণে মই ছোৱালী এজনী মোৰ মন পচন্দৰ চাইয়ে থৈছোঁ তুমি চাই থ'লে নহ'ব নহয় সিহঁতৰ পচন্দৰ কথা আছে নহয় তুমি অকলে আৰু চালে নহ'ব নহয় তুমি না কৰিবই নোৱাৰা মই যিজনী ছোৱালী চাই থৈছোঁ তেতিয়া ভালেই কথা এই মাষ্টৰৰ জীয়েক যে পাহি তাইকে মই চাই থৈছোঁ হ'লে চোৱা যাওক জুমন তোৰ কিবা আপত্তি আছে নেকি তোমালোকে যি ভাল দেখা তাকেই কৰা ভালেই হ'ল দে ফাগুনতে দুইটাৰে কেইখন সভাতে বিয়াখন হৈ যাওক মই জমৰ আগত ক'বলৈ হ'ব ল'ৰাৰ বিয়া চাই আহিছোঁ বুলি লওকচোন পালে খাই লওক
মাজনী ক'ত আছে? আছে তাই ভিতৰতে আছে। মৰমী, আমি কি উদ্দেশ্যৰে আহিছো তুমি চাগে গম পাইছাই। পাইছো। তাকে আমি মানে পাহিকে চাবলৈ আহিছো। মই মাজনীক বৰ দুখ কষ্টৰে ডাঙৰ কৰিছোঁ সৰুৰে পৰা। বাপেক ঢুকুৱা আজি 8 বছৰেই হ'ল। হ'লেও তাই মোৰ মানহানি হ'বলগীয়া একো কাম কৰা নাইকিয়া। তাকে চাই আপুনি যি ভাল দেখে কওক আৰু। মৰমী, তুমি সঁচা কথাই কৈছা। তোমাৰ ছোৱালীয়ে তোমাৰ আৰু দেউতাকৰ সন্মানহানি হ'ব দিয়া নাই। বাৰু মৰমী, আমি আচল কথালৈকে আহোঁ। হয় ককাইদেউ কওকচোন। এতিয়া আমাৰ জুমনৰ কাৰণে তোমাৰ ছোৱালীজনীক চাবলৈ আহিছোঁ। তাতে তোমাৰ কি ৰায়, তোমাৰ কি ভাবিছা, তুমি কথাটো আমাক সোনকালে জনাবা। আৰু ছোৱালীজনী আপুনি এইবোৰ কি কৈছে ককাইদেউ? আপোনাৰ ল'ৰাটোলৈ মোৰ ছোৱালীজনী দিবলৈ মই অকণো চিন্তা নকৰোঁ। তাকো আজিকালি ল'ৰা ছোৱালীৰ কথাহে চাই ল'ব দিয়কচোন দুইটাকে। মৰমী, তুমি ঠিকেই কৈছা। আমাৰ জুমন এয়া, তোমাৰ মাজনীকো মাতাচোন, দুইটাই গৈ অকণ কথা বতৰা পাতক। আহি আছে ৰ'বা। মাজনী এইফালে আহাচোন তুমি। নমস্কাৰ। জুমন, তই এইখনতে বগেচোন দা, মাজনীক এইখনত বহিব দে। আহা মাজনী। লাজ কৰিব নালাগে দিয়া, ময়ো তোমাৰ মা নিচিনাহে। পিছে মাজনী পঢ়া শুনা কি কৰিছা? এইবাৰ BA পাছ কৰিছোঁ বৰদেউতা। ঠিকে আছে। চোৱা, মই কথাবিলাক ঘূৰাই পকাই নকওঁ। আৰু মোৰ ডাঙৰ ল'ৰা এইটো জুমন। আৰু যদি সকলো ঠিকে থাকে হয়, বিয়া বাৰুৰ কাৰণে যোগাৰ কৰিব আগৰ পাৰোঁ। আৰু তোমালোকৰ মতামতটোৱে মোৰ কথা। মাজনী, যোৱাচোন জুমনৰ লগতে কথা পাতা গ'ল। যা জুমন, মাজনী, যা। জুমনৰ লগত অকণ বাহিৰৰ পৰা আহিলে যা। ককাইদেউ, মই তাইক বৰ মৰমত ডাঙৰ দীঘল কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয়, নিজৰ বুলিয়ে ক্ষমা কৰি দিব আৰু। তুমি ইমান চিন্তা কৰি নাথাকিবা। তাই মোৰ ঘৰৰ নিজৰ ছোৱালী নিচিনাই থাকিব। মই যেতিয়ালৈকে জীয়াই থাকোঁ, তাই মোৰ জীয়াৰী হিচাপতে থাকিব। মৰমী, তুমি ইমান চিন্তা কৰিব নালাগে। তাই মোৰ বোৱাৰী নহয়, ছোৱালী হিচাপে থাকিব। घिन्तन मादल बजाऊ आओ हम मिली गरो रमाइलो। আপুনি চাগৈ মোৰ বিষয়ে কিবা কিবি শুনিছে? কিবা কিবি বুলি ক'লে যে? নহয় মানে মোৰ অতীতটোৰ কথা। মই ভালদৰে একো বুজা নাই। আপুনি কি ক'ব খুজিছে? ভালকৈ খুলি কওকচোন। মোৰ মা দেউতা কোন মই নাজানো। সৰু থাকোঁতে দেউতাই লৈ আহিছিলে। আজি পৰ্যন্তলৈকে নক'লে যে মোক ক'ৰ পৰা আনিছে। আপুনি এইবোৰ মোৰ আগত কিয় কৈছে? আপুনি জানিব লাগিব, আপুনি বুজিব লাগিব যে মোৰ মা দেউতা কোন। মোৰ মা দেউতা মোৰ ভগৱান। তেওঁলোকৰ কাৰণে আজি মই ইমান ডাঙৰ এজন হ'লোঁ। আপোনাৰ কথাবোৰ শুনি মোৰ ভাল লাগিল। আপুনি মোক তুমি বুলি মাতিব, তেতিয়া মোৰ ভাল লাগিব। মানে তুমি মোক ব'লক ভিতৰলৈ যাওঁ, মাহঁত গৈ আছে নহয়। ভাল পোৱা সজাও ৰামধেনু। মাজনী, তই কিবা কবি নেকি? জুমন, তোৰ পচন্দ হৈছে না? মোৰ একো আপত্তি নাই।
তোমালোকে যি ভাল দেখা। তেনেহ'লে মৰমী ফাগুনলৈ যোজা কৰা আৰু। মোৰ ছোৱালী গতালো আৰু বাইদেউ, মোৰনো কিহৰ চিন্তা। নাকান্দিবা, আমিও ছোৱালী পালো, তুমিওতো ল'ৰা এটা পালা, আৰু কান্দিব লাগে কেলে? তেতিয়াহ'লে আমি উঠোৱে আৰু ফাগুনলৈতো আৰু যোৰজাৰ কৰিব হ'লেই। ফাগুনতে দিন বাৰ চাই পেলাই তাৰিখটো চাই আৰু জনাম আপোনালোকৰ আৰু। সেন্দুৰ লবা মূৰতে উৰণি, গাত পাতৰ এসাঁজ পিন্ধি কইনা সাজি, উদুলি মুদুলি হ'ব ৰভাতলি, ঢোলে ডগৰে উই বাজিব গধূলি, দৰা হৈ পাম তোমাৰ পদূলি, কোনে আরে বন্ধু, দিন ৰাতিবোৰ কেনে চলিছে? ফেণ্টাষ্টিক চাগে ন? ঠিকেই গৈ আছে, কিন্তু এই তেজ খোৱাটোৰ পৰা মোৰ জানো শান্তি হ'ব? চালা তাৰ ভাল পোৱাক মই নিজৰ কৰি আনিলোঁ, তাৰ একো ৰিয়েকশ্যনেই নাই। আৰে বন্ধু, সি জ্বলিছে। সেইদিনাখন বাটত পাই মোক কৈছে নহয়, সুমনক মা দেউতাৰ আগত কোনোদিন ভাল হ'বলৈ নিদিওঁ, আৰু সুমনৰ মাক দেউতাকৰ যিমানখিনি সম্পত্তি সেয়া মোৰ, তেনেকৈ কৈ পঠিয়াইছে মোক আকৌ। সি তোক তেনেকৈ কৈছে? তাক আজি মই আৰে অধৈৰ্য কিয় হৈছ? মা কচম খাই কৈছোঁ, সি মোক তেনেকেই কৈছে। তই কামেৰে প্ৰতিশোধ ল না, খঙেৰে নহয়তো। মই কি কৰিব লাগে সেইটো ক, মোৰ তেজ উতলি আছে। আৰে চা, তোৰ মাৰ বাপেৰ মৰা আজি 6 মাহেই হ'ল, আৰু তোৰ ঘৰত সেই ধূলিকণাটোৰ কি কাম? ঘৰৰ পৰা ওলোৱাই দে না। ঠিকেই কৈছ তই, আজিয়ে হ'ব সেয়া। এতিয়া কি দেখিব তাৰ অস্তিত্ব যে ধূলিকণাৰ সমান। অ' ভাই, মই আহি আছোঁ। তই নাজান ভাই, মহাভাৰত শকুনিৰ প্ৰতিশোধ আছে, আৰু তোৰ ধ্বংস মোৰ প্ৰতিক্ৰিয়া। ওলাই যা মোৰ ঘৰৰ পৰা। তোৰ দৰে তুলনি এটাৰ মোৰ পৈতৃক সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই। ঠিক আছে ভাইটি, মই যাম, কিন্তু মা দেউতাৰ বছৰিকাটো পাতি ল'বলৈ দে। তই নহ'লে কি হ'ব হা? মা দেউতাৰ বছৰিকা পাতিবলৈ মই অকলে কাফি। তোৰ দৰে এলান্ধু এটাৰ কোনো প্ৰয়োজন নাই। ওলাই যা এতিয়া মোৰ ঘৰৰ পৰা। মই কিক পোৱালে ৰৈ আছ তই, ওলাই যা মোৰ চকুৰ আগৰ পৰা। আপুনি একো নকয় কিয়? আমি এতিয়া যাম কলৈ? ঈশ্বৰে যি বিচাৰে তাকে হওক দিয়ক ভাইটি, তুমি তাক ভুল নুবুজিবা। জানো মই আপোনাক, মই একো নকওঁ, সকলো ঈশ্বৰৰ দিছোঁ। অভিশাপ নিদিবা পাহি, তুমি লগত আছা যেতিয়া মই বুজিব পাৰিম। মই নমৰালৈকে আপোনাৰে জয়ী হওক এই জীৱন যুঁজত। জীৱন পথত আছে ঘাট প্ৰতিঘাট, নিশাৰ শেষত আছে প্ৰভাত। জীৱন পথত আছে ঘাট প্ৰতিঘাট, নিশাৰ শেষত আছে প্ৰভাত। জীৱন নাটৰ শেষত সকলো পোৱা।
যোৱাৰ বজাৰ হা মনে থাক মোৰ বন্ধুবোৰৰ আগত মোৰ মা সন্মান নাই নেকি মই যে অকলে থাকো ঘৰত আপোনাৰ কি চিন্তা নাই নেকি মাজে মাজে এনেকা লাগে যে আপুনি মোক ভালেই নাপায় তো নাপাওঁ তোক মই ভাল তোক মই জেদত বিয়া পাতিছো জেদত কি হ'ল ভিতৰত কিবা কাজিয়া নিচিনা শুনা পালো চব ঠিকে থাকে আছেতো এই মাইকী মানুহবোৰ আৰু মোৰ জানা দোষ সুখ শান্তি চব শেষ চব খতম মোৰ এই থৈবোৰ বাদ দে এইটো ল ঘটককে মাৰি দে তোৰ লগত মোৰ বহুত হিচাপ আছে জানো সেই পুৰণিৰ কথাবোৰ যি মোৰ স্কুলত ৰিজাল্ট বেয়া হোৱাক লৈ হাঁহ দুখীয়া নিচলা বুলি হাঁহ সেইবোৰ মই পাহৰি যোৱা নাই এটা এটা কথা মই মনত ৰাখি থৈছো দোস্ত সেয়াৰ প্ৰতিফল আজি তোক মই দিবলৈ ওলাইছো কি হ'ল দোস্ত উশাহবোৰ ছুটি ছুটি হৈ আহিছে নেকি আৰু অলপ সময়ৰ পাছত শেষ সকলো শেষ এই সম্পত্তি সকলো মোৰ ঐ সুমন কি হৈছে ঐ এইবোৰ কি হৈছে সুমন ঐ সুমন কি হৈছে এইবোৰ ফোনত কোৱা কথাবোৰ সঁচা সুমন সুমন কি হৈছে হা ঐ সুমন দাদা পাৰিলে মোক ক্ষমা কৰি দিবি তোৰ নিচিনা মানুহ এটাক মই এনেকুৱা কৰিলো পাৰিলে মোক ক্ষমা কৰি দিবি দেখা সুমন ঐ কোন আছে ঐ আহ ঐ ইয়াক ধৰচোন ধৰ ঐ কোন আছে ঐ আহ ঐ ধৰ ইয়াক কি হ'ল কি হ'ল ঐ ইয়াক ধৰচোন ধৰ এই চাওঁ জুমন তই সুমনৰ লগত যা খেলখনৰ কালপিত কোন আমি গম পাইছো আমি সিহঁতক সিজাই আহোঁগৈ তাক ঐ তই জুমনৰ লগত কি কৰিলি কোন জুমন কি কথা কৈ আছ তই মানে এইবিলাক তই কি কৰিলি ক'ত যা তই যাৱ ক'ত যাবলৈ ওলাইছ ক'ত আতচোন মোক যাবলৈ দেচোন চাওঁ তচোন মানে কি কৰিম বুলি ভাবিছ এইবিলাক তোক কি কৰিম বুলি ভাবিছ প্ৰমাণ পুলিচে বিচাৰিব আমি তোক সিজাইহে দিম সিজাবি কি সিজোৱা কথা পাতে মাৰ ধৰি পেলাই চালক দাদা মোৰ পৰা ভুলবোৰৰ বাবে মোক ক্ষমা কৰিব পাৰিবিনে বৌ গীতি তোমালোকক কৰা ব্যৱহাৰৰ বাবে মই বৰ লাজ পাওঁ পাৰিলে মোক মাফ কৰি দিম ঐ কৰা কি বৰকি আছে এইবোৰ ইমান ভাল দিনবোৰত কলৈ যোৱা সুমন বৌ ঘৰলৈ উভতি যাওঁ তোমালোকক বহুত কষ্ট দিলোঁ এতিয়া মোৰ পাল মই কৰা ভুলবোৰৰ বাবে মই এটা কাম কৰিব বিচাৰোঁ কি কাম কথা দে মোক মোৰ কথাবোৰ ৰাখি দিম কথা দিছোঁ মই তই যি ক তাকে শুনি ব'ল তেনেহ'লে আমাৰ শান্তিৰ বজাৰটো য'ত আমাৰ শৈশৱ পাৰ হৈছে তেতিয়াহে মই কৰা ভুলবোৰৰ শুধৰণি কৰিব পাৰিম আৰু মা দেউতাৰ আত্মাও শান্তি পাব তই বহুত ডাঙৰ হ'লেও মই আমাৰ শান্তি বজাৰটোলৈ ঘূৰি যাওঁ ঘৰখনি আমাৰ গাঁৱৰ সেই ঘৰখনি